বালিপাৰাত ৬৬ সংখ্যক মুকলি বিহু। ৰাজ্যৰ উজনি নামনি সৰ্বত্ৰত এতিয়া হেঁপাহৰ ৰঙালীৰ উৎসাহ। ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাও। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বালিপাৰাতো উদযাপন কৰা হৈছে মুকলি বিহু। সদৌ বালিপাৰাৰ ৰঙালী বিহু মেলাৰ উদ্যোগত ৬৬ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় দেওবাৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা কেইবাটাও বিহু দলে বিহু প্ৰদৰ্শন কৰি আপ্লুত কৰে স্থানীয় ৰাইজক। বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু দলসমূহৰ ঢোলৰ গুমগুমনিত মুখৰিত হৈ পৰা মুকলি বিহু চাবলৈ বালিপাৰাৰ বিহু বাকৰিত ভিৰ কৰেহি কেইবা শতাধিক দৰ্শক। নিউজ মিডিয়াৰ বিশেষ প্ৰতিবেদন।